মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ফিজিক্সৰ 10টামান ভিডিঅ' বনাইছোঁ আৰু তোমালোকক এটা এটাকৈ আপলোড কৰি আজি মই দিবলৈ চেষ্টা কৰিম। চ' এতিয়া তোমালোকে প্ৰথম কুৱেশ্যনটো চোৱা। আমাক এইটো কুৱেশ্যন বাৰে বাৰে আহি আছে, চেঞ্জ কৰি দি আছে কুৱেশ্যনটো, অলপ অলপ চেঞ্জ কৰি কেনে সুধি আছে। তো সেইকাৰণে এইটো তোমালোকে ভালদৰে চাবা। আই কেপ আৰু জে কেপ একক ভেক্টৰ দুটাৰ লব্ধ ভেক্টৰৰ মান, লব্ধ ভেক্টৰ মানে ৰিজাল্টেণ্ট ভেক্টৰ বুলি কয়, হৈ গ'ল। এতিয়া মনত ৰাখিবা, য'ত কেপ থাকে সেইবিলাকক ইউনিট ভেক্টৰ বুলি কয়, একক ভেক্টৰ বুলি কয়। আৰু ইউনিট ভেক্টৰৰ মানবিলাক সদায় কিমান হয় জানো? 1 হয়। তোমালোকে কিন্তু মনত ৰাখিবা। এতিয়া তোমালোকে বুজি পালা নে? য'ত কেপ থাকে সেইবিলাক ইউনিট ভেক্টৰ বুলি কয় আৰু তাৰ মানটো ভেলুটো 1 হয়। এইটো জে কেপ, তাৰমানে এইটো তোমাৰ এটা ইউনিট ভেক্টৰ আৰু ইয়াৰ মান কিমান হ'ব? 1 হ'ব, হৈ গ'ল। আৰু মনত ৰাখিবা, যিবিলাক ইউনিট ভেক্টৰ আছে সেই ইউনিট ভেক্টৰবিলাকে পৰস্পৰৰ লগত লম্ব দিশত থাকে, মানে 90 ডিগ্ৰী কোণ কৰি কিনে থাকে, হৈ গ'ল। এতিয়া এইখিনি মই কনচেপ্ট দি দিলোঁ। এতিয়া তোমালোকে ভালদৰে বুজি পাব বস্তুটো। এতিয়া আই কেপ আৰু জে কেপ একক ভেক্টৰ, তাৰমানে ইহঁতৰ মান কিমান হ'ব? 1 হ'ব। এইটো কথা তোমালোকে বুজি পালা। যিহেতু আই কেপ মানে একক ভেক্টৰবিলাক পৰস্পৰৰ লম্ব দিশত থাকে, সেইকাৰণে ইয়াৰে কোণটো কিমান ডিগ্ৰী হ'ব? লম্ব দিশত থাকিলেতো এটা আনটোৰ পৰা লম্ব দিশত থাকিলে 90 ডিগ্ৰী হ'ব কোণটো, মনত ৰাখিবা। এতিয়া মই এটা একক ভেক্টৰ আঁকি দিছোঁ ইয়াতে, তোমালোকে চোৱাচোন। এতিয়া তোমালোকে চোৱা, এইটো এক্স ডাইৰেকশ্যন, এইটো ৱাই ডাইৰেকশ্যন, এইটো জেড ডাইৰেকশ্যন, হৈ গ'ল। এতিয়া এইটো একক ভেক্টৰ আই কেপ, এইটো জে কেপ আৰু এইটো কে কেপ, এনেকৈ আঁকিব লাগে। এতিয়া তোমালোকক প্ৰশ্নটোত সুধিছে আই কেপ আৰু জে কেপৰ মাজৰ, চোৱা, আই কেপ এটা একক ভেক্টৰ আৰু জে কেপ এটা একক ভেক্টৰ, এই দুইটাৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব লাগিব? 90 ডিগ্ৰী হ'ব লাগিব, বুজি পাইছা? চ' এতিয়া আমাক সুধিছে যে এই দুইটা একক ভেক্টৰ যেতিয়া আমি যোগ কৰিম, দুটা একক ভেক্টৰৰ দুটাৰ লব্ধ ভেক্টৰৰ মানে ৰিজাল্টেণ্ট ভেক্টৰৰ মানটো কোনফালে হ'ব? এইটো এটা একক ভেক্টৰ, এইটো এটা একক ভেক্টৰ, এই দুইটাৰ লব্ধ ভেক্টৰৰ মানটো হ'ব এইফালে দি যাব, হৈ গ'ল। এইটো মই ইয়াতে আঁকি দিছোঁ, ৰিজাল্টেণ্ট ভেক্টৰ আৰেৰে বুজাই, হৈ গ'ল। আই কেপ, জে কেপ আৰু থিটাৰ মান 90 ডিগ্ৰী, হৈ গ'ল। তাৰপিছত নেক্সট এতিয়া তোমালোকে চোৱা। এতিয়া লব্ধ ভেক্টৰৰ আৰৰ মান কিমান হ'ব? এইটো এটা সূত্ৰ আছে, এইফালে তোমালোকক দি দিছোঁ সূত্ৰটো, তোমালোকে চোৱা। R ইকুৱেল টু ৰুট এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ 2ab cos থিটা। এতিয়া লব্ধ ভেক্টৰৰ কথা যেতিয়াই আহিব তেতিয়াই তোমালোকে এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব, হৈ গ'ল। এতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰি তোমালোকে কি কৰা? এৰ ঠাইত জে কেপ স্কুৱেৰ হৈ যাব, বিৰ ঠাইত এৰ ঠাইত তোমালোকৰ আই কেপ স্কুৱেৰ হৈ যাব, বিৰ ঠাইত জে কেপ স্কুৱেৰ হৈ যাব, তাৰপিছত 2 কেপ, তাৰপিছত আই কেপ, জে কেপ আৰু cos থিটা হৈ যাব, cos 90 ডিগ্ৰী হৈ যাব, হৈ গ'ল। cos 90 ডিগ্ৰী মানে কিমান? 0, সেইকাৰণে সেইখিনি মান কিমান হ'ব? 0 হৈ যাব। আৰু এইটো 1 স্কুৱেৰ হ'ব আৰু এইটো 1 স্কুৱেৰ হ'ব, তো আল্টিমেটলি আমি এনচাৰটো কিমান পাই যাম? √2 পাই যাম, হৈ গ'ল। ইয়াতে বহুৱাই দিলোঁ তাত। তো এৰ ঠাইত আমি আই কেপ লৈছোঁ আৰু বিৰ ঠাইত জে কেপ লৈছোঁ, হৈ গ'ল। ইউনিট ভেক্টৰ মানবিলাক 1 তোমালোকে জানাই। চ' এনেকৈ আমি বস্তুটো উলিয়াব লাগিব। আৰু তোমালোকৰ যেতিয়াই লব্ধ ভেক্টৰৰ মান দিয়ে তেতিয়া ডাইৰেক্ট তোমালোকে কৰিবা, যিহেতু 1 নম্বৰ দিয়ে, তোমালোকে কি কৰিবা? ইউনিট ভেক্টৰৰ মান 1 হয় জানে, তো এৰ ঠাইত বিৰ ঠাইত বহুৱাই দিয়া আৰু cos 90 হ'বই, তো হ'লে তোমালোকৰ √2 পাবা আল্টিমেটলি। যদি এইবাৰ প্ৰশ্নটো তোমালোকৰ জে কেপ আৰু কে কেপ বুলি কয়, তেতিয়াও 90 ডিগ্ৰী হ'ব। আল্টিমেটলি তোমালোকৰ কি হৈ যাব? ৰিজাল্টেণ্ট তোমালোকৰ √2 আহিব, মানে ৰিজাল্টেণ্ট ভেক্টৰটো √2 আহি যাব, হৈ গ'ল।